হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে খবৰ নিশ্চয় ভালেই আৰু বৰ্তমান আমাৰো ভালেই। ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মোৰ পল্লৱী ব্লগ ইউটিউব চেনেলটোৰে সকলোকে স্বাগতম জনাইছোঁ আৰু আপোনালোকক আজি লৈ যাম যোৰহাটৰ বঙালপুখুৰীত অনুষ্ঠিত হোৱা অসম মহোৎসৱলৈ। তো বলক তাতে কি ওলাইছে আপোনালোকক দেখাম। প্ৰথমতে টিকেটটো কাটি লওঁ, তাৰপিছত আপোনালোকক দেখাম ভিতৰত কি আছে। তো বলক চাওঁ। আৰু যিসকলে নতুনকৈ চাইছে প্লিজ মোৰ পল্লৱী ব্লগছ ইউটিউব চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক কৰিবলৈ নাপাহৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যোৰহাটৰ পৰা যদি কোনোবাই চাইছে প্লিজ কমেণ্ট কৰিব, আৰু বঙালপুখুৰীৰ পৰা যদি কোনোবাই চাই তেতিয়াহ'লে কমেণ্ট কৰিব, আৰু মোৰ ভিডিঅ'বিলাক চাই কেনেকুৱা পায় আপোনালোকে জনাব। তো বলক ভিতৰত কি আছে আপোনালোকক দেখাওঁ। এইফালে প্ৰথম এণ্ট্ৰি। ধুনীয়া পায়, তুমি এনেই কৈ থাকা কথা কিছুমান হেৰি নোচোৱাকৈ। প্ৰথম গৈয়ে সোমালোঁ এইখন দোকানতে। বহুত ধুনীয়া ধুনীয়া বস্তুবোৰ দেখিছেনে, কিমান ধুনীয়া ধুনীয়া। তো বলক চাওঁ আৰু কি ওলাইছে। মই তেওঁক সুধিছোঁ এইটো কি কাৰণে। তেওঁ ক'লে এইটো বোলে ধূপ ধোৱা, সঁচাকৈ ধুনীয়া ধুনীয়া। মই প্ৰথমতে গম পোৱা নাছিলোঁ। সঁচাকৈ বৰ ধুনীয়া ধুনীয়া কাপোৰ ওলাইছে, আৰু মহিলাসকল ওলাই আহিছে বিশেষকৈ। মহিলাসকল মানে প্ৰায় কাপোৰৰ দোকানত আপোনালোকে মহিলাই দেখা পাব। তো ভাল লাগিলে দেখি, ধুনীয়া ধুনীয়া কাপোৰ আনিছে একদম। হে কোনটো এইটো চফ দিয়া এইটো হেৰিয়ৰ নেকি, নাৰী টুকুৰাৰ ন? এইবিলাক আমি গ'লে খুব খেলোঁ ন। সেইটো ধুনীয়া লাগিব ন, চাই লওঁ। এইফালে একদম দাদাহঁতকো লগ পাই গ'লোঁ ধুনীয়াকৈ। দাদাহঁতে কিবা কিবি চাই আছে, আৰু এইফালে ছোৱালীজনী আৰু বৌহঁতে কিবা কিবি লৈ আছে। বৌহঁতৰ লগতো কথা চথা পাতি আমিও বস্তু চাবলৈ গ'লোঁ। আৰু এইফালে মোৰ এইযোৰ ইয়েৰিং ভাল লাগিলে, একদম ধুনীয়া ইউনিক। আৰু এইফালে এইটো পিন হয়। মই এইফালে লৈ ল'লোঁ ইয়েৰিং আৰু পিনটো। কেনেকুৱা লাগিছে কমেণ্টত জনাব আপোনালোকে, ভাল লাগিছেনে নাই। আৰু ধুনীয়া ধুনীয়া একদম এইফালে আছে, এইটো চাই লওক কি ধুনীয়া ধুনীয়া আছে এইফালে। কি খেলি আছে কৈছিলা? আৰু এইফালে ইয়াতে এটা গেম খেলাই আছে, এটা নাম্বাৰ দিব। সেই নাম্বাৰটো যদি আপোনাৰ সেই চাৰ্কলটোত একদম ঘূৰাই দিব, যদি চাৰ্কলটোত নাম্বাৰটো ৰখি যায় তেতিয়াহ'লে ইয়াতে কিবা কিবি গিফ্ট দি আছে। তাৰে পিছত এইফালে আহিলোঁ, একদম গাহৰি খৰিকাত দি থৈছে ধুনীয়াকৈ। আৰু ইয়াতে আপং পাব আপোনালোকে, ধুনীয়া ধুনীয়াকৈ খৰিকাত দি থৈছে, দেখিছেনে এয়া। পপকৰ্ন খাম দেই। সেইফালে কি আছে? পানীখিনি পূৰা খেলিছে। পোৱালীয়ে খেলাহে এখন, সেইখনত জাম্পিং। ফটো মাৰি দিবা ধুনীয়াকৈ দেই। এইফালে ইয়াতে বম্বে চাট বুলি এখন আহিছে। ইয়াতে পাপৰি চাট, মিক্স চাট এইবিলাক আছে। এইবিলাক খাই একদম পপকৰ্ন লৈ ল'লোঁ ধুনীয়াকৈ গৰম গৰম। আৰু এখেতক সুধিলোঁ ক'ৰ পৰা আহিছে, তেওঁ কৈছে ডিব্ৰুগড়ৰ পৰা আহিছোঁ।
আৰু এইফালে একদম ধুনীয়া ধুনীয়াকৈ বনাই আছে এইবিলাক দেখিছেনে মই এইটো খাই ইমান ভাল নাপাওঁ সেইটো কাৰণে মই পপকৰ্নে লৈ ল'লোঁ আৰু বহুত দূৰ দূৰৰ পৰা দোকানবিলাক আহিছে আৰু এইফালে আমাৰ এখেত একদম ৰখি আছে পপকৰ্ন দিয়ালৈ আৰু এইফালে চাওকচোন ইমান ধুনীয়াকৈ খেলিছে ইহঁতৰ কাৰণে ভাল আৰু সৰু সৰু একদম এইবিলাকত উঠি পুৰা খেলিছে এইবোৰ কি হেৰিয়ৰ ঢেঁকী নি ইমান অকণমান ঢেঁকী চাওঁ ভালকৈ নেদেখে ন আৰু ইয়াতে এইটো কি অকণমানি ঢেঁকী আজিকালি ঢেঁকী দেখি পাবলৈ নাই তো ইয়াতে দেখাইছে মানে আৰু তাতে আৰু এইফালে সৰু সৰু চাংঘৰ ইমান ধুনীয়া চাওকচোন এদিহে সোমাবলৈ ভাল আছে আমিহে নোসোমাওঁ দেই হেল্ল' গৈ খোৱা ভাল লাগিছে নে অঁ নোলাবা আকৌ তো এয়াই আছিল আজি ভিডিঅ'টো আজি ইমানতে ভিডিঅ'টো সামৰিম আৰু কেনেকুৱা পালে মোৰ ভিডিঅ'টো চাই জনাব সকলোৱে আৰু এইফালে আমি ধুনীয়াকৈ ফটো উঠি ল'লোঁ আৰু ধুনীয়াকৈ মই ইয়েৰিংযোৰ আনিছিলোঁ যে ইয়েৰিংযোৰ ফটো মাৰি দেখাইছোঁ কেনেকুৱা লাগিলে কমেণ্টত জনাব আপোনালোকে আৰু আজিলৈ আহোঁ তেনেহ'লে আৰু অন্য এটি ভিডিঅ'ত সকলোকে লগ পাম আৰু মোৰ ইউটিউব চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ বাই বাই